নমস্কাৰ জয় অসম সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো সুস্থ আছে আজি আপোনালোকক ৰেচন কাৰ্ডৰ নতুন লিষ্ট কেনেকৈ আপোনালোকে ঘৰতে বহি মোবাইলত চাব পাৰিব সেই বিষয়ে আজি দেখাম 2024 চনত আপোনালোকে যদি নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিছিল নতুবা আপোনালোকৰ যদি নাম কৰ্তন কৰিছিল নাইবা আপোনালোকৰ ফেমিলি নাম যদি এড কৰিছিল তেন্তে এই নতুন লিষ্টখন প্ৰকাশ পাইছে আপোনালোকে ঘৰতে বহি আপোনাৰ হাততে থকা মোবাইলটোতে আপোনালোকে চাব পাৰিব আগতে ৰেচন কাৰ্ডৰ ওপৰত এটা ভিডিঅ' আগবঢ়াইছিলো যদি ইউটিউবে ৰিমুভ কৰি দিলে কাৰণ ইউটিউবৰ কিছুমান গাইডলাইনছৰ বিপৰীতে দিয়া হ'ল মই গাইডলাইনছখিনি আগতে পঢ়া নাছিলোঁ সেইটো মোৰ ভুল বাৰু যি কি নহওক এই ভিডিঅ'টোত আপোনালোকক সবিশেষ দেখাম কেনেকৈ কৰিব মোবাইলতে কেনেকৈ লিষ্টখন চাব তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক এই ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই থাকিম প্ৰথমে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ওপেন কৰি সাৰ্চ অপশ্যনত NFSA বুলি টাইপ কৰি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে পেজটোত প্ৰথমতে দেখিব NFSA ৱেবছাইটটো ওলাই পৰিব তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে NFSA অফিচিয়েল সাইটটো ওপেন হৈ থাকিব ওপেন হোৱাৰ পিছত ৰাইট সাইডৰ ওপৰত তিনিটা লাইনকে থকা ডট কেইটাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এখন চাৰ্ট আহিব আৰু সেই চাৰ্টখনৰ তললৈ ডেস্কটপ সাইট বুলি এটা অপচন পাব এই অপচনটোত ক্লিক কৰি দিব ডেস্কটপ সাইটটো ক্লিক পাছতে পেজটোৰ মাজত ৰেচন কাৰ্ড বুলি অপচন এটা দেখিব তাত ক্লিক কৰি দিব আৰু ক্লিক কৰিলে দুটা অপচন লাব তাৰে সেকেন্ডত থকা ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেলছত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে ৰেচন কাৰ্ডৰ বেনিফিচিয়াৰী ষ্টেটবোৰ লাব আৰু তাত আপোনাৰ নিজৰ ষ্টেটখন সিলেক্ট কৰি ল'ব মই আসামৰ হয় সেইকাৰণে মই আসাম সিলেক্ট কৰিছোঁ ক্লিক কৰাৰ পাছতে কন্টেন্ট এণ্ড প্ৰাইভেচি পলিচিত ওকে ক্লিক কৰি দিব নেক্সট নতুন পেজ এটা কেপচা ফিল কৰিবলৈ আহিব এণ্টাৰ কেপচাত লিখা ঠাইত কেপচাটো আপোনালোকে লিখি ভেৰিফাই কৰি দিব ক্লিক কৰাৰ পিছত ৰিপৰ্টছ বুলি পেজ এটা ওপেন হ'ব আৰু তাত প্ৰথম ষ্টেটটো সিলেক্ট কৰি ল'ব নেক্সট ৰাইট সাইডে থকা ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আকৌ লেফট সাইডৰ DFSত সিলেক্ট ভ্যালু অপচনত ক্লিক কৰিলে যেটো প্ৰথম অপচন ওলাব তাতে আপোনালোকে ক্লিক কৰি দিও নেক্সট ৰাইট সাইডৰ TFSত সিলেক্ট এ ভ্যালু ক্লিক কৰি আপোনাৰ সাব ডিভিজনটো সিলেক্ট কৰি ল'ব ইয়াত কেইবাটাও সাব ডিভিজন আহিব আপোনাৰ যেটো নিজৰ সাব ডিভিজন হেতু সিলেক্ট কৰি ল'ব লেফট সাইডে আকৌ আহি FPS অপচনত ক্লিক কৰিলে আপোনাৰ এৰিয়াৰ বা ঘৰৰ ওচৰৰ যিজন কন্ট্ৰোল দোকানী তেওঁলোকৰ নাম লিষ্টখন ওলাই পৰিব আপোনালোকৰ যিজন এৰিয়াৰ ওচৰৰ দোকানী তেওঁৰ নামটো ইয়াত সাৰ্চ কৰি তাত সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছতে স্কিমটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাৰিটা অপচন আহিব প্ৰথমে থকা সিলেক্ট অল অপচনত ক্লিক কৰি দিব আকৌ লেফট সাইডে থকা ষ্টেটাস অপচনটো ক্লিক কৰিব তাতো চাৰিটা অপচন লাব তাৰে প্ৰথমে থকা সিলেক্ট অলত ক্লিক কৰি দিব নেক্সট সৰ্টিং বুলি থকা অপচনটোত সিলেক্ট কৰিলে দুটা অপচন পাব তাত প্ৰথমে থকা ৰেচন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজত ক্লিক কৰি দিব নেক্সট লাষ্ট অপচনত থকা RC ষ্টেটাসটোত ক্লিক কৰিলে প্ৰথমে থকা অল অপচনটোত ক্লিক কৰি দিব আকৌ ৰাইট সাইডৰ লাষ্টত থকা ৰিপৰ্টছ নেমত ক্লিক কৰিলে FPS ওয়াইজ RC মেম্বাৰ ডিটেইলছ বুলি ওলাব তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ৰাইট সাইডৰ একেবাৰে লাষ্টত থকা ভিউ ৰিপৰ্টছত ক্লিক কৰিলে ফেমিলি মেম্বাৰ ৰেচন কাৰ্ড নাম্বাৰ ষ্টেটাস মোবাইল নম্বৰ আধাৰ নম্বৰ ফেমিলি হেড আপোনালোকৰ ফেমিলি নাম এই সকলোবোৰ ওলাই পৰিব আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰ বিচাৰি নহলে ফেমিলি হেডৰ নাম চাই আপোনালোকে লিষ্টখন চাব পাৰিব কাৰ কাৰ নাম আছে কাৰ কাৰ এক্টিভ আছে কাৰ কাৰ ডিএক্টিভ হ'ল আৰু কাৰ আধাৰ নম্বৰ এন্টাৰ আছে সকলো ডিটেইলছ আপোনালোকে ওলাই পৰিব মোবাইল নম্বৰ ওলাই পৰিব কাৰ কাৰ মোবাইল নম্বৰ ইয়াত দিয়া আছে এই লিষ্টখন আপোনালোকে ভালদৰে চাই ল'ব তললৈকে কেইবাটাও পেজ আছে এই ক্ৰোম ব্ৰাউজাৰত এনেকৈ যদি চাবলৈ আপোনালোকৰ প্ৰবলেম হৈছে বা অফিচিয়েল ৱেবছাইটত খুচৰি চাই থাকিবলৈ অসুবিধা হৈছে তেন্তে ৰেচন কাৰ্ডৰ এটা নতুন এপ আহিছে সেই এপটোৰ জৰিয়তে আপোনালোকৰ ফেমিলি ডিটেইলছ বা ৰেচন কাৰ্ডৰ সকলো ডিটেইলছ চাব পাৰিব এই এপটো চাবৰ কাৰণে প্ৰথমে আপোনালোক প্লে ষ্ট'ৰত যাব প্লে ষ্ট'ৰটো ওপেন কৰি তাত মেৰা ৰেচন বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে মেৰা ৰেচন 2.0 বুলি এটা অপচন দেখিব সেই এপটো ইনষ্টল কৰি দিব ইনষ্টল হোৱাৰ পিছত ওপেন কৰিলে লগইন পেজ এটা ওপেন হ'ব লগইন পেজটোত দুটা অপচন দেখিব এটা হৈছে বেনিফিচিয়াৰিজ ইউজাৰ আৰু এটা হৈছে ডিপাৰ্টমেন্ট ইউজাৰ আপোনালোকে বেনিফিচিয়াৰি ইউজাৰ ক্লিক কৰিব আৰু তলত আধাৰ নম্বৰ আৰু কেপচাটো ফিল আপ কৰি লগইন উইথ OTP ত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আধাৰ ৰেজিষ্টাৰ যেটো ফোন নম্বৰ আপোনাৰ তাত এটা OTP যাব আৰু সেই OTP টো ইয়াত দি সাবমিট কৰিলে আপোনাৰ ৰেচন কাৰ্ডৰ ডিটেইলছ ওলাই পৰিব আপোনালোকৰ কেজনৰ নাম আছে কেজনৰ কাটিলে বা কেজনৰ উঠিলে এই সকলো ওলাই পৰিব
তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই ভিডিঅ'টো কেনে পালে জনাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব